Hey guys, কি খবৰ আপোনালোকৰ? মই আশা কৰোঁ সকলো ভালে আছে। আপোনালোকে চাই আছে অসম ব্লগছ। আজি সৰুকৈ শৰ্ট ভিডিঅ' এটা বনাম বুলি ওলাই আহিলোঁ মানে মই গৈছোঁ এতিয়া পথাৰত। লগত লৈ লৈছোঁ কোৰ আৰু মৈখন। মই ভাবিলোঁ এনেই ৰৈ থকাতকৈ হাতত কোৰখন লৈ চুক কাণবোৰ কৰি থকাই ভাল। সেইফালে দেউতাই হাল বাই আছে ম'হজনী লৈ, এজনী আমাৰ ম'হজনী। আজিকালি প্ৰায়ভাগ ট্ৰেক্টৰে হাল বায়, গৰু ম'হ নাইকিয়া হ'ল। আমাৰ ঘৰত যে ম'হজনী আছে সেইকাৰণে ম'হজনী হাল বোৱা হৈছে। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। ফাইনেলি এতিয়া মই ঘৰ আহি পাই গ'লোহি পথাৰৰ পৰা। আজিলৈ ভিডিঅ'টি ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই। আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।